আমাৰ ছোৱালীকেইজনী ক'ৰ পৰা আহিলে? হেল্ল' গাইছ, গুড মৰ্ণিং। কি খবৰ? আজি হৈ গ'ল গৰু বিহু। পিছে আমাৰ গৰু নাই আজি গা ধুৱাবলৈ। এয়া বেলেগৰ গৰুহে দেখিছোঁ পুৱাই পুৱাই। অলপ গৰুটো নাই, বেলেগ কি কৰিব পাৰোঁ আজি বলক দিনটো দেখাই আছোঁ। বৰষুণত তিতি হ'লেও আমলৈ পাৰি আছোঁ। আজি খামেই আমলৈ, খামেই। যিমান বৰষুণ দিলেও নেৰিম, আজি খামেই আমলৈ, খাম। ঐ কিবা কিবি লৈ আন, আমলৈ ভাগ কৰোঁ। 4 ভাগ কৰিব লাগিব, 4 ভাগ। এয়া 4 ভাগ আমলৈ, আমাৰ 4 ভাগ হৈ গ'ল। কোনে কোনটো ভাগ ল'লো দেই? অলপ ধেমালি কৰিলোঁ আপোনালোকৰ লগত। এইখিনি আমাৰ মেইন গৰু বিহু গধূলি 2 মিনিট পাছত। ঐ ইমান বাগানৰ মাজে মাজে ক'ত নি আছ মোক? কপৌ ফুল ছিঙি পেলাই। ক'ত আছে কপৌ ফুল? কপৌ ফুল বৰষুণ দিছে ঐ। কপৌ ফুল কপৌ ফুল পাৰিবি ন? কপৌ ফুল, বৰষুণত কপৌ ফুল পাই আছো। কেনেকুৱা পাইছ দিদি ঐ? আজি গৰু বিহু হয় নাই? ইয়াত কি কৰিব আহিছিলি বাগানৰ মাজত? এই কি কৰিবা আৰু, এই কপৌ ফুল বিচাৰি পালোহি। গৰু বিহু কপৌ ফুল বিচাৰি আছ? ঘৰত আহি চব্জি কটাত ব্যস্ত হ'ল। তিতা কেৰেলা, আমলুটো, এইবিলাক কি হয় চব্জি মই নাম নাজানো। ৰচুন, আদা, জলকীয়া, এইবিলাক কি চব্জি হয় নাম নাজানো। চব্জি আজি পুৰা খাম আৰু চব্জি। আলু, এয়া হ'ল কিবা কি পাত কয় নাজানো। তাৰপিছে এয়া হৈ গ'ল বেতগাজ, এয়া হৈ গ'ল ভেদাইলতা, ইফালে আছে তোমাৰ বন্ধাকবি আৰু কি আছে ইফালে বৌৱে কি কাটি আছে নাজানো। তাৰপিছে এইফালে মই কাটিয়ে আছোঁ। গাহৰি মাংস কেৰাহীত মাংস বনাবলৈ আজি জুই বনোৱা হ'ব ন? এই আমাৰ খানা ৰেডি, খানাটো খাই লওঁ। খানাটো খোৱা নেদেখাওঁ আপোনালোকক। আজিলৈ ভিডিঅ'টো মানে বাই বাই, টাটা।